Hello students, আজি আমি আমাৰ ক্লাছ 10ৰ এচিড, ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ তৃতীয়খন প্ৰশ্নাৱলীৰ তৃতীয়টো কুৱেশ্যন আজি আমি আলোচনা কৰিম। কুৱেশ্যনটোত কি দি আছে এবাৰ আমি পঢ়ি লওঁ। প্ৰশ্নটো দি আছে শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। অ'কে, চ' ইয়াৰ কনচেপ্টটো আগতে আমি বুজি লওঁ, পিছত আমি এনচাৰটো লিখিম। কনচেপ্টটো কি যে ইয়াত আমাক দি আছে শুকান লিটমাছৰ কাগজ। আগতে বুজিলো লিটমাছটো কি। ইয়াত দুটা প্ৰকাৰ থাকে, যেনেকে আমি জানো নীলা আৰু কি থাকে ৰঙা লিটমাছ। ৰঙা লিটমাছ, এই লিটমাছৰ জৰিয়তে আমি কি কৰো, আমি সাধাৰণতে এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণ কৰো। এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণ কেনেদৰে কৰো, যে আমি জানো যে ইয়াৰ যি ৰং থাকে ইয়াৰ পৰিৱৰ্তন হয়। যেনেকে এচিডৰ ক্ষেত্ৰত যি নীলা লিটমাছ থাকে ই কিহলৈ পৰিৱৰ্তন হয়, ৰঙালৈ পৰিৱৰ্তন হয়, আৰু ক্ষাৰকৰ ক্ষেত্ৰত ইয়াৰ অপজিট উলটাটো হয়, মানে ৰঙাৰ পৰা নীলালৈ কনভাৰ্ট হয়। এচিডৰ ক্ষেত্ৰত নীলাৰ পৰা লিটমাছৰ ৰং নীলাৰ পৰা ৰঙালৈ পৰিৱৰ্তন হোৱাৰ কাৰণে কি লাগে, হাইড্ৰজেন পজিটিভ আয়নৰ প্ৰয়োজন হয়। ইয়াত হাইড্ৰজেন আয়ন ক'ৰ পৰা আহিব, এই হাইড্ৰজেন আয়নটো আহে ক'ৰ পৰা, এচিডৰ পৰা। আমি জানো যে কি কৰে, এচিডে জলীয় দ্ৰৱত কি দিয়ে, হাইড্ৰজেন আয়ন এইটো দিয়ে। ঠিক আছে, এতিয়া চোৱা ইয়াত কি দি আছে, ইয়াত দি আছে আমাক শুকান HCl, শুকান HCl গেছ। এটা মনত ৰাখিবা যে শুকান HCl গেছ মানে HCl গেছ এইটো এটা অম্লীয় প্ৰকৃতিৰ নহয়। যেতিয়া শুকান HCl গেছ অৱস্থা থাকে অম্লীয় প্ৰকৃতিৰ নহয় বা এচিডীয় প্ৰকৃতিৰ নহয়। কাৰণ আমি জানো কি অম্ল হ'বৰ কাৰণে বা HCl যদি এটা অম্ল হ'বৰ কাৰণে কি হ'ব লাগে, সাধাৰণতে এচিড এটা এচিড কেতিয়া হয়, যেতিয়া পানীত গৈ হাইড্ৰজেন পজিটিভ আয়ন দিয়ে। চ' তাৰ কাৰণে কি লাগিব, পানী লাগিব, কি পানী। কিন্তু ইয়াত যদি চোৱা কি দি আছে, শুকান HCl আৰু শুকান লিটমাছ, এই দুটাৰ এটাতো কি নাই, পানী নাই। পানী আছে নেকি, নাই পানী। যদি পানী নাই তেন্তে HCl কেনেকে হাইড্ৰজেন পজিটিভ দিব, আৰু যদি হাইড্ৰজেনে এছ পজিটিভ আয়ন নিদিয়ে তেন্তে ই কি নহয়, এটা এচিড নহয়। লগতে যদি এই এচিডে হাইড্ৰজেন পজিটিভ আয়ন নিদিয়ে তেন্তে এই যে লিটমাছ আছে, লিটমাছে হাইড্ৰজেন আয়ন পজিটিভ ক'ৰ পৰা পাব। যদি লিটমাছে হাইড্ৰজেন আয়ন পজিটিভ নাপায় তেন্তে ইয়াৰ ৰঙৰ কেনেকে পৰিৱৰ্তন হ'ব, যদি নীলা থাকে, হয়নে, যদি নীলা থাকে নীলাৰ পৰা ৰঙলৈ কেনেদৰে পৰিৱৰ্তন হ'ব। চ' আৰু যদি পৰিৱৰ্তন হ'ব বিচাৰে তেন্তে কি লাগে, হাইড্ৰজেন লাগে। চ' ইয়াত কোনো ধৰণৰ হাইড্ৰজেন নাই, চ' ইয়াৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। সেয়েহে কোৱা হয় যে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ টুকুৰা এটা কি কৰিব নোৱাৰে, ইয়াৰ কোনো ধৰণৰ পৰিৱৰ্তন ঘটাব নোৱাৰে। এতিয়া যদি এইটো এক্সামত আহে আমি লিখিম কেনেদৰে। চ' এনচাৰটো চোৱা, এনচাৰটো কেনেকে লিখিম, যে HClক অম্ল গুণ দেখুৱাবলৈ বা লিটমাছৰ ৰঙৰ পৰিৱৰ্তনৰ কাৰণে কি হ'ব লাগিব, হাইড্ৰজেন আয়নলৈ কি হ'ব লাগিব, ভাঙিব লাগিব। কিন্তু আমি জানো যে HCl কেৱল পানীৰ উপস্থিতিতেহে ভাঙে আৰু হাইড্ৰজেন আয়ন উৎপন্ন কৰে। যিহেতু ইয়াত শুকান HCl গেছত আৰু শুকান লিটমাছ কাগজত কোনো ধৰণৰ কি নাই, পানী নাই, গতিকে শুকান HCl গেছে হাইড্ৰজেন আয়ন উৎপন্ন নকৰে। সেয়ে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। ঠিক আছে, এনেদৰে আমি লিখিম। লিখি লোৱা, থেংক ইউ।